গুড মৰ্ণিং এভৰিৱান। ইয়াৰ আগত আমি প্ৰামাণিক ৰূপ আৰু মান্য ৰূপটো পঢ়িছিলোঁ। এতিয়া আমি তাৰ পৰা কণ্টিনিউ কৰিম। এতিয়া প্ৰশ্নটো কৈছে k × 10⁻m k মানটো কি হ'ব? k 1 আৰু 10ৰ মাজত যিকোনো দশমিক সংখ্যা। আমি আগতেও পঢ়িছোঁ, আগৰ প্ৰশ্নটোতো পঢ়িছোঁ। কোনটো সংখ্যা সকলো সংখ্যাৰ উৎপাদক? 1 সকলো সংখ্যাৰ উৎপাদক হয়, আমি এইটো জানো। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে লিখা আছে ইয়াত, যেতিয়া এটা সংখ্যাক ইয়াৰ উৎপাদক কেইটাৰ পূৰণফল হিচাপে প্ৰকাশ কৰা হয়, আমি সংখ্যাটোক উৎপাদক বিশ্লেষণ কৰা বুলি কওঁ। উৎপাদক বিশ্লেষণ আমি চবেই কৰিছোঁ। যেতিয়া আমি এটা সংখ্যা উৎপাদক বিশ্লেষণ বা উৎপাদকৰ জৰিয়তে আমি পূৰণফলত প্ৰকাশ কৰোঁ, তেতিয়া এইটো কি বুলি কয়? উৎপাদক বিশ্লেষণ কৰা বুলি কোৱা হয়। তাৰপিছত আছে উৎপাদকসমূহ যেতিয়া মৌলিক সংখ্যা ধৰণৰ উৎপাদকৰ বিশ্লেষণত মৌলিক উৎপাদক বিশ্লেষণ কৰা বুলি কোৱা হয়। এতিয়া মৌলিক উৎপাদক বিশ্লেষণ কি বস্তু? মৌলিক উৎপাদক বিশ্লেষণ এনেকুৱা ধৰণৰ বিশ্লেষণ য'ত মৌলিক সংখ্যাৰে আমি পূৰণফলত প্ৰকাশ কৰোঁ। ইয়াত আমি সাধাৰণ সংখ্যা আমি ল'ব নোৱাৰোঁ, স্বাভাৱিক সংখ্যা আমি ল'ব নোৱাৰোঁ। তাত সদায় কি থাকে? মৌলিক সংখ্যা থাকে। এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি? a = b³ + r, য'ত r 0 আৰু bৰ মাজত থাকে। r 0 হ'ব পাৰে, কিন্তু b কেতিয়াও হ'ব নোৱাৰে। a = b³ + r a আৰু b কেনেধৰণৰ সংখ্যা হয়? এতিয়া a আৰু b, এই a = b³ + r কেনেকুৱা ধৰণৰ সংখ্যা হ'ব লাগে বা হ'ব পাৰে? যোগাত্মক অখণ্ড সংখ্যা হয়। 0 <r b ত r ৰ মান 0 হ'ব পাৰে নেকি? পাৰে। যেতিয়ালৈকে r 0 নহয়, তেতিয়ালৈকে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আমি ব্যৱহাৰ কৰি থাকোঁ। গতিকে 0 হ'ব পাৰে। তাৰপিছত আছে a = b³ + r a আৰু bৰ মাজত সম্পৰ্কটো কি? a > b, a bতকৈ ডাঙৰ হ'ব লাগিব, তেতিয়াহ'লে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত আছে, যদিও ইউক্লিডৰ বিভাজন কলনবিধিক অকল যোগাত্মক অখণ্ড সংখ্যাৰ কাৰণেহে বনোৱা হৈছে, ইয়াক শূন্যৰ বাহিৰে অৰ্থাৎ b ≠ 0 আটাইবোৰ অখণ্ড সংখ্যালৈকে বিস্তাৰ কৰিব পাৰি। গতিকে ইউক্লিডৰ বিভাজন কলনবিধিটো কি হৈছে? যোগাত্মক অখণ্ড সংখ্যাৰ কাৰণেহে আমি ব্যৱহাৰ কৰোঁ, কিন্তু আটাইবোৰ অখণ্ড সংখ্যাৰ বাবেও এইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত কৈছে পাটিগণিত মৌলিক উপপাদ্যটো লিখা, পেজ নম্বৰ 34। পাটিগণিত মৌলিক উপপাদ্যটো পেজ নম্বৰ 34 আছে, আপোনালোক সকলোৱে চাই লওক। যিকোনো দুটা অখণ্ড সংখ্যা a আৰু bৰ মাজত ক্ষেত্ৰত গসাউ a, b, কিন্তু লসাগু a, b = a × b। এইটো মনত ৰাখিব, এইটো অপশ্যন আহিব পাৰে। এইটো এটা ফৰ্মুলা হয়, যোনটো ইম্পৰ্টেণ্ট হয়। এইটো ফৰ্মুলাটো মনত ৰাখিব। তেতিয়াহ'লে আপোনালোকৰো কামত দিব। ধন্যবাদ।